Hello friends, welcome to my channel and for you. আৰু আজি আপোনালোকৰ আগলৈ আমি আৰু এটা নতুন টিউটোৰিয়েল ভিডিও লৈ আগবাঢ়িছো। আজি টিউটোৰিয়েল ভিডিওটো আপোনাৰ পোল্ট্ৰি হাউচিংৰ ওপৰত আৰু এই ভিডিওটোত আমি জানিম যে আমাৰ পোল্ট্ৰি ঘৰটো কেনেকুৱা হ'ব লাগে বা কুকুৰা গঁৰালটো কেনেকুৱা ধৰণৰ হ'ব লাগে আৰু কি ধৰণৰ আপোনাৰ পোল্ট্ৰি হাউচেছ থাকে সেই সকলোখিনি বিষয়ে আমি এই ভিডিওটোত আমি ডিটেইল ভাবে আমি ডিসকাশন কৰিম। আৰু এই ভিডিওটোত আমি এইখিনি বস্তু আমি দেখাব বিচাৰিছো আমি এটা পোল্ট্ৰি ঘৰ বনাওঁতে কোনখিনি কথা গুৰুত্ব দিব লাগে, কেনেকুৱা ধৰণৰ ঘৰ হ'ব লাগিব, তাৰ ফ্লোৰিং কেনেকুৱা হ'ব লাগিব, তাৰ ৱালছ কেনেকুৱা হ'ব লাগিব বা তাৰ ৰুফিং কেনেকুৱা হ'ব লাগিব, সেই সকলোখিনিৰ ওপৰত আমি এইটো ডিটেইলছত আমি এই ভিডিওটোত আমি ডিসকাশন কৰিম। আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেন্ট কৰিব যাতে আমি যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেনেহ'লে আমি সেই প্ৰশ্নখিনিসমূহ আপোনালোকৰ উত্তৰ যাতে দিব পাৰোঁ সেইটো কাৰণে আপোনালোকে তলত কমেন্ট কৰিব। পোল্ট্ৰি হাউচিংৰ ওপৰত আমাৰ এই ভিডিওটো অলপ দীঘলীয়া হোৱাৰ বাবে আমি এই দুটা পাৰ্টত আমি এই ভিডিওটো কৰিছোঁ। এইটো হৈছে আমাৰ প্ৰথম পাৰ্ট আৰু সেকেন্ড পাৰ্টটো আমাৰ ইয়াৰ পিছতে আমাৰ ফলো কৰিব। সো ফ্ৰেন্ডস, দেৰি নকৰি আমি ডাইৰেক্ট ভিডিওটোলৈ আগবাঢ়ো আহক। সো ফ্ৰেন্ডস, পোল্ট্ৰি ঘৰ এটা কেনেকুৱা ধৰণৰ হ'ব লাগে সেইখিনি জনাৰ আগতে পোল্ট্ৰি ঘৰ এটা কিয় প্ৰয়োজন হয় সেইখিনি বিষয়ে আগতে আমি জানি লওঁ আহক। সো ফাৰ্ষ্টতে ফ্ৰেন্ডস, পোল্ট্ৰি ঘৰটো আমাৰ এইটো কাৰণে প্ৰয়োজন যাতে আমি আমাৰ যিখিনি পোল্ট্ৰি আছে বা যিখিনি কুকুৰা বা যিখিনি হাঁহ আছে সেইখিনি আমাৰ প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবৰ বাবে এটা আমাৰ পোল্ট্ৰি ঘৰ বা এটা পোল্ট্ৰি ফাৰ্মৰ খুবেই প্ৰয়োজন। দ্বিতীয়তে সহজভাৱে আমাৰ ফাৰ্মখনৰ আৰ্থিক পৰিচালনা কৰিবৰ কাৰণে আমাৰ এটা পোল্ট্ৰি ঘৰৰ প্ৰয়োজন। তৃতীয়তে বিজ্ঞানসন্মতভাৱে আমাৰ ফাৰ্মখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ এটা প্ৰপাৰ পোল্ট্ৰি ঘৰ বা পোল্ট্ৰি হাউচিং আমাৰ প্ৰয়োজন হয়। চতুৰ্থতে আমাৰ পোল্ট্ৰিখিনিক যিটো উচিত পৰিৱেশ দৰকাৰ হয় তো সেই পৰিৱেশটো প্ৰদান কৰিবৰ বাবে আমাক এটা পোল্ট্ৰি ঘৰৰ খুব প্ৰয়োজন হয় য'ত নেকি আমি এটা কণ্ট্ৰল এনভাইৰনমেণ্টত আমি তেওঁলোকক ৰাখিব পাৰোঁ। 5 নম্বৰতে আপোনাৰ প্ৰভাৱী ৰোগ নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাৰ এটা পোল্ট্ৰি হাউচৰ প্ৰয়োজন হয় আৰু 6 নম্বৰতে আমাৰ ফাৰ্মখনৰ প্ৰপাৰ ছুপাৰভিজন কৰিবৰ কাৰণে এটা পোল্ট্ৰি হাউচৰ প্ৰয়োজন হয়। সো ফ্ৰেন্ডস, আমি গম পালোঁ যে এটা পোল্ট্ৰি ঘৰ আমাৰ পোল্ট্ৰিখিনিৰ কাৰণে কিয় ইমান ইম্পৰ্টেণ্ট আৰু ঠিক তেনেধৰণে যেনেকৈ আমাৰ পোল্ট্ৰি ঘৰটো আমাৰ ইম্পৰ্টেণ্ট ঠিক তেনেকৈ সেই পোল্ট্ৰি ঘৰটো বনাবৰ কাৰণে যিডোখৰ জেগা আছে জেগাডোখৰ নিৰ্ধাৰিত কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়। যদি আমি এটা ছাকচেছফুল ফাৰ্মাৰ হ'ব বিচাৰোঁ আৰু তেনেহ'লে আমাৰ যিডোখৰত আমি ফাৰ্মখন কৰিছোঁ তো সেই ফাৰ্মখনৰ কাৰণে জেগাডোখৰ নিৰ্ধাৰিত কৰাটো খুবেই প্ৰয়োজনীয়। সো ফ্ৰেন্ডস, পোল্ট্ৰি ফাৰ্মখনৰ কাৰণে জেগা নিৰ্ধাৰিত কৰোঁতে কিছু কথা আমি গুৰুত্ব সহকাৰে আমি লোৱাটো খুবেই প্ৰয়োজনীয়। কাৰণ আমি যিটো পোল্ট্ৰি ঘৰ বনাওঁ সেইটো এদিনৰ কাৰণে আমি নবনাওঁ, আমি দীঘলীয়া আমি এটা ব্যৱসায় কৰিবৰ কাৰণে আমি পোল্ট্ৰি ফাৰ্মখন যিহেতুকে বনাওঁ তো আমি এইটো গুৰুত্ব দিব লাগিব যে আমাৰ পোল্ট্ৰি ফাৰ্মখনত ঠিক জেগাত হয় আৰু তাত কোনো ধৰণৰ আমাৰ যাতে অসুবিধা যাতে আমি সন্মুখীন হ'বলগীয়া নহয় তো সেইখিনি কথা আমি গুৰুত্ব দিব লাগিব। সো এতিয়া ফাৰ্মখন বনোৱাৰ আগত কি কথা গুৰুত্ব সহকাৰে আমি ল'ব লাগিব সেইখিনি বিষয়ে অলপ জানি লওঁ আহক। প্ৰথমতে আমি চাব লাগিব যিডোখৰত আমি ফাৰ্মখন আমি গঢ়িব লৈছোঁ বা বনাব লৈছোঁ সেই ফাৰ্মখন কোনো ধৰণৰ আৱাসিক বা ঔদ্যোগিক এলেকাৰ ওচৰত হ'ব নালাগে, কোনো ধৰণৰ ৰেচিডেঞ্চিয়েল বা ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ ওচৰত হ'ব নালাগে প্ৰথমতে। 2 নম্বৰতে আমি চাব লাগিব যে যিডোখৰত আমি ফাৰ্মখন বনাবলৈ লৈছোঁ সেইডোখৰত আমাৰ প্ৰপাৰ ইলেক্ট্ৰিচিটি ফেচিলিটিটো থাকিব লাগিব আৰু লগতে তাত যিটো ৰাস্তাৰ যোগাযোগৰ যিটো মাধ্যম আছে সেইটো সহজভাৱে যাতে হয় তো সেই বস্তুটো আমি লক্ষ্য ৰাখিব লাগিব। যদি আমাৰ তাত ৰাস্তা নাথাকে তেনেহ'লে তাত পোৱালি অনা, দানা অনা ইত্যাদি যিখিনি সমাগম যিখিনি আমি কৰিব লাগে, অহা যোৱা যিখিনি আমি কৰিব লাগে সেইখিনিত আমাৰ অসুবিধা হ'ব। তো সেইটো কাৰণে আমি এইটো চাব লাগে যে আমি যিডোখৰ ফাৰ্মখন বনাইছোঁ তাত প্ৰপাৰ ৰাস্তাৰ সুবিধা যাতে থাকে, ইলেক্ট্ৰিচিটি সুবিধা যাতে থাকে যেতিয়া নেকি যাতে আমি তাত ব্ৰুডিং কৰা সুবিধাখিনি আমি কৰিব পাৰোঁ। 3 নম্বৰতে আমি চাব লাগিব যে আমাৰ ফাৰ্মখনৰ ওচৰত কোনো ধৰণৰ পানী জমা হোৱাৰ সম্ভাৱনা যাতে নাথাকে। যদি আমাৰ ফাৰ্মৰ ওচৰত পানী জমা হয় তাত বিভিন্ন ধৰণৰ বীজাণু ডেভেলপ হ'ব পাৰে, ফলত আমাৰ কুকুৰা হাঁহৰ ইত্যাদিবোৰ আপোনাৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। 2 নম্বৰতে আমাৰ যদি পোল্ট্ৰি ফাৰ্মখনৰ ওচৰত যদি পানী জমা হৈ থাকে তেনেহ'লে পোল্ট্ৰিৰ যিটো লিটাৰ থাকে লিটাৰটো আপোনাৰ ডেম্প হৈ যায় বা সি টিকি যায় বা জেকি যায়, ফলত তাৰপৰা এমনিয়া গেছ ফৰ্ম হোৱাৰ চান্সেছ থাকে আৰু এমনিয়া গেছ ফৰ্ম হোৱাৰ লগে লগে তাত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ CRD ইত্যাদি আপোনাৰ বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তো সেইটো কাৰণে আমি চাব লাগিব যে আমাৰ ফাৰ্মৰ ওচৰত কোনো ধৰণৰ পানী জমা হোৱা বা আমি সেই পানী জমা হোৱা যিটো সম্ভাৱনা আছে সেইটো আমি যাতে নাৰাখোঁ। 4 নম্বৰতে আমি চাব লাগিব যে যিডোখৰত আমি ফাৰ্মখন বনাওঁ সেই ফাৰ্মখন ৰ'দ ঘাই জেগাত হ'ব লাগে, তাত প্ৰপাৰ আপোনাৰ ৰ'দ পৰা সুবিধা হ'ব লাগে যাতে আমাৰ গোটেই ফাৰ্মখন আমাৰ ড্ৰাই হৈ থাকে, যাতে কোনো ধৰণৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনাটো আমাৰ নাথাকে। 5 নম্বৰতে আমি এইটো বস্তু লক্ষ্য ৰাখিব লাগিব যে আমাক ফাৰ্মত কাম কৰিবৰ কাৰণে যিসকল কৰ্মচাৰীৰ প্ৰয়োজন সেই কৰ্মচাৰীসকল আমাৰ ফাৰ্মৰ ওচৰতে উপলব্ধ হ'ব লাগিব আৰু এই বস্তুটো আমি লক্ষ্য ৰাখিব লাগিব যে সেই যিসকল কৰ্মচাৰী আছে তেওঁলোকক আমি ৰাখিলে আমাৰ কাৰণে ইকনমিকেলি ভাইবল হয় নে নহয় বা সেই বস্তুটো আমি চাব লাগিব যে তেওঁলোক আমাৰ কাৰণে ফিজিবল হয় নে নহয়। 6 নম্বৰতে আমি এই বস্তুটো চাব লাগিব যে আমাৰ ফাৰ্মখন য'ত আমাৰ এষ্টাব্লিছ কৰিছোঁ বা ফাৰ্মখন য'ত আমি বনাইছোঁ সেইটো অকণমান মুকলি জেগাত আমাৰ হ'ব লাগে যাতে তাত আমাৰ যিটো বায়ু আছে বায়ুৰ প্ৰচলনটো খুব সহজভাৱে যাতে হ'ব পাৰে, বায়ু এফালৰ পৰা সোমাই এফালে যাতে ওলাই যাব পাৰে সহজভাৱে যাতে বায়ুটো পৰিচালনা হৈ থাকে। তো সেইবাবে আমি এইটো চেক কৰিব লাগিব যাতে আমাৰ ফাৰ্মখন এডোখৰ মুকলি ঠাইত আমি বনাব পাৰোঁ। এতিয়া ফ্ৰেণ্ডছ, আমি গম পালোঁ যে আমাৰ ফাৰ্মখন কিয় প্ৰয়োজন আৰু কেনেকুৱা ধৰণৰ জেগাত আমি ফাৰ্মখন আমাৰ এষ্টাব্লিছ কৰিব লাগিব বা বনাব লাগিব।
এতিয়া ফ্ৰেণ্ডছ আমি জানিব লাগিব যে ফাৰ্মখনৰ লেআউটটো কেনেকুৱা হ'ব লাগিব বা আমাৰ ফাৰ্মখন যেতিয়া বনাওঁ সেই তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো বা কেনেকৈ গোটেই ফাৰ্মৰ বাউণ্ডেৰীটো ইত্যাদি কেনেকুৱা ধৰণৰ আমাৰ হ'ব লাগিব যাতে আমাৰ প্ৰপাৰ ফাংচনিং আমাৰ ফাৰ্মখনে প্ৰপাৰ যাতে ফাংচনিং কৰিব পাৰে বা আমি এজ এ ছাকচেছফুল ফাৰ্মাৰ হিচাপে আমি নিজকে আমাৰ গঢ়ি তুলিব পাৰোঁ। তো সেইটো কাৰণে প্ৰপাৰ ফাৰ্মৰ লেআউট হোৱাটো প্ৰয়োজনীয়। তো এতিয়া আমি জানিম যে আমাৰ প্ৰপাৰ ফাৰ্ম লেআউটখন কেনেকুৱা হ'ব লাগে আৰু আমি কেনেকুৱা ধৰণে আমি ফাৰ্মখন আমি ডেভেলপ কৰিব লাগিব। এতিয়া ফ্ৰেণ্ডছ সৰু ফাৰ্মৰ কাৰণে ইমান বিশেষ গুৰুত্ব দিব নালাগে বা ইমান লেআউটৰ ইমান প্ৰয়োজন নহয়, কিন্তু আমাৰ যদি ফাৰ্মখন মিডিয়াম ৰেঞ্জৰ হয় ইয়াৰ ডাঙৰ ৰেঞ্জৰ হয় মানে 100টাৰ পৰা যদি 10,000 কেপাচিটি মানৰ যদি আমাৰ ফাৰ্ম আমি কৰিব বিচাৰোঁ তেনেহ'লে লেআউটটোত আমি বিশেষ গুৰুত্ব দিব লাগিব। প্ৰথম আমি এই বস্তুটো গুৰুত্ব দিব লাগিব যে আমাৰ পাৰ্মিশ্যনৰ অবিহনে যাতে কোনো ধৰণৰ অচিনাকি ব্যক্তি বা গাড়ী আমাৰ যাতে ফাৰ্মৰ ভিতৰত আমাৰ প্ৰৱেশ কৰিব নোৱাৰে সেই বস্তুটো আমি গুৰুত্ব দিব লাগিব। কাৰণ কিয়নো অচিনাকি ব্যক্তি বা অচিনাকি গাড়ীসমূহৰ লগত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আমাৰ ফাৰ্মৰ ভিতৰলৈ আগমন ঘটিব পাৰে। তো সেইটো কাৰণে আমি এইটো গুৰুত্ব দিব লাগিব যে যিকোনো অচিনাকি ব্যক্তি বা অচিনাকি গাড়ীক আমি আমাৰ ফাৰ্মৰ ভিতৰলৈ এণ্ট্ৰি দিব নালাগে। আৰু কোনো কাৰণত যদি আমাৰ কোনো অচিনাকি ব্যক্তি অচিনাকি বাহন ইত্যাদি আমাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে অনুমতি আমি প্ৰদান কৰিবলগীয়া হয় তেনেহ'লে আমি এই বস্তু চাব লাগিব যে তাৰ যিটো প্ৰপাৰ আমাৰ ছিকিউৰিটি মেজাৰ্ছ যিখিনি আছে সেইখিনি আমি ফ'ল' কৰিহে আমি যাতে সোমাবলৈ দিওঁ। তো সেই বস্তুটো আমি গুৰুত্ব দিব লাগিব। 2 নম্বৰতে আমি এইটো গুৰুত্ব দিব লাগিব যে আমাৰ ফাৰ্ম লেআউটটো কেনেকুৱা হয়। তো যেনেকৈ আপোনালোকে আমাৰ ফটোত দেখিছে প্ৰথমতে আমাৰ যিটো ব্ৰুডাৰ হাউচ হ'ব ব্ৰুডাৰ হাউচৰ পৰা লেয়িং হাউচৰ মাজত দূৰত্ব এটা থাকিব লাগিব। যেনেকৈ আমাৰ এই ফটোত দেখিছে আমাৰ ব্ৰুডাৰ হাউচৰ পৰা আমাৰ যিটো গ্ৰ'ৱাৰ হাউচ আছে তাত মিনিমাম 50 ফুটৰ পৰা আপোনাৰ 100 ফুটৰ আপোনাৰ ডিফাৰেঞ্চ থাকিব লাগিব। আৰু ঠিক তেনেকৈ আমাৰ যিটো লেয়াৰ হাউচ থাকিব লেয়াৰ হাউচ আৰু ব্ৰুডাৰ আৰু গ্ৰ'ৱাৰ হাউচৰ মাজত কমচে কম আপোনাৰ 100 ফুটৰ আপোনাৰ ডিষ্টেঞ্চ আপোনাৰ থাকিব লাগিব। নহ'লে কি হ'ব আপোনাৰ যিটো লেয়াৰ হাউচৰ পৰা আপোনাৰ গ্ৰ'ৱাৰ হাউচ বা আপোনাৰ ব্ৰুডাৰ হাউচলৈ আপোনাৰ ডিজিজ কেৰি হোৱাৰ সম্ভাৱনা থাকি যায়। আৰু ফাৰ্মকেইখন আমি এনেকৈ বনাব লাগিব যাতে আমাৰ যিটো হাৱা যিটো বায়ু আছে সেইটো প্ৰথমতে আমাৰ ব্ৰুডাৰ হাউচ তাৰপিছত আপোনাৰ গ্ৰ'ৱাৰ হাউচ আৰু তাৰপিছত লেয়াৰ হাউচ হৈহে পাৰ হৈ যায়। তো সেইটো কাৰণে আমি ফাৰ্মখন যেতিয়া বনাওঁ আমি এইটো গুৰুত্ব দিব লাগিব যে এই পূব বা পশ্চিমমুখীয়া ডাইৰেকশ্যনত বা ইষ্ট টু ৱেষ্ট ডাইৰেকশ্যনত আমি ফাৰ্মখন কনষ্ট্ৰাক্ট কৰিব লাগিব বা বনাব লাগিব যাতে আমাৰ কুকুৰাসমূহত যিটো ৰ'দ যিটো পায় সেইটো যাতে ডাইৰেক্টলি ছানলাইটটো যাতে তেওঁলোকৰ ওপৰত যাতে নপৰে। সেইটো কাৰণে আমাৰ যিখন ফাৰ্ম যেতিয়া আমি ফাৰ্মখন কনষ্ট্ৰাক্ট কৰোঁ আমি এইটো গুৰুত্ব দিব লাগিব যে সেইখন ইষ্টৰ পৰা ৱেষ্ট ডাইৰেকশ্যনত যাতে আমি বনাওঁ যাতে ৰ'দটো তেওঁলোকৰ ওপৰত নপৰে বা তেওঁলোকে ডিহাইড্ৰেশ্যনৰ সন্মুখীন যাতে হ'বলগীয়া নহয়। তো সেই বস্তুটো আমি গুৰুত্ব দিব লাগিব। 3 নম্বৰতে আমি এই বস্তু চাব লাগিব যিসকল বাহন আমাৰ ফাৰ্মৰ ভিতৰত আহিছে আমাৰ ফাৰ্মৰ পৰা যিকোনো প্ৰডাক্ট নিবলৈ বা আমাৰ ডেলিভাৰী কৰিবলৈ সেইসমূহ আমাৰ গেটৰ ওচৰতে আপোনাৰ ৰখা ব্যৱস্থাটো কৰিব লাগিব। সেইটো কাৰণে আমাৰ যিটো এগ ষ্ট'ৰেজ ৰুম আছে বা ফিড ষ্ট'ৰেজ ৰুম আছে ইত্যাদি সকলোবোৰ আমাৰ এণ্ট্ৰেঞ্চৰ সন্মুখতে আপোনাৰ হ'ব লাগিব যাতে সেই গাড়ীসমূহ বা অচিনাকি ব্যক্তিসকল আমাৰ যিখিনি আমাৰ গ্ৰ'ৱাৰ্ছ আছে বা ব্ৰুডাৰ ৰুম আছে বা আমাৰ লেয়িং ৰুমৰ ওচৰলৈ যাতে তেওঁলোকে যাবলগীয়া কোনো ধৰণৰ প্ৰয়োজন নহয়। তাৰপিছত আৰু এটা বস্তু আমি গুৰুত্ব দিব লাগিব যে যদি আমাৰ বেমাৰী কুকুৰা থাকে বা ডিজিজ কুকুৰা থাকে তেওঁলোকৰ বাবে আমাৰ এক্সট্ৰা ৰুম এটা আমি প্ৰভাইড কৰিব লাগিব যিটো আমি চিক ৰুম বুলি কওঁ যেনেকৈ আপোনালোকে এই ফটোত আপোনালোকে দেখা পাইছে। আৰু যদি কিবা কাৰণত আমাৰ পল্ট্ৰিবোৰ কিবা কাৰণত যদি আমাৰ মৰ্টেলিটি হয় তো তেওঁলোকৰ কাৰণে এটা ডিছপ'জেবল পিট এটা আমি বনাব লাগিব যিটো নেকি আমাৰ ফাৰ্মৰ পৰা একেবাৰে শেষত নতুবা একেবাৰে দূৰত আমি বনাব লাগিব। তো এইখিনি কথা ফ্ৰেণ্ডছ আমাক গুৰুত্ব দিব লাগিব যদি আমি এজন ছাকচেছফুল ফাৰ্মাৰ হ'ব আমি চিন্তা কৰোঁ। এতিয়া ফ্ৰেণ্ডছ আমি গম পালোঁ যে আমাৰ ফাৰ্মৰ লেআউটটো কেনেকুৱা হ'ব লাগে। তো এতিয়া আমি আৰু স্পেচিফিকেশ্যনছ আমি জানো আহক যে আমাৰ ফাৰ্মখন কেনেকৈ ধৰণে আমি বনাব লাগিব তাৰ হাইট কিমান হ'ব লাগিব বা তাৰ উইথ কিমান হ'ব লাগিব সেইখিনি বিষয়ে আমি জানো আহক। তো সেইটো কাৰণে কিছুমান কথা আপুনি গুৰুত্ব দিব লাগিব। সেইটো বস্তু আপোনালোকে আমাৰ ফটোটো দেখি পাইছে যে এখন ফাৰ্ম কেনেকৈ ধৰণৰ কনষ্ট্ৰাক্ট কৰিব লাগিব তাৰ হাইট কিমান হ'ব লাগিব বা লেন্থ কিমান হ'ব লাগিব। তো এইখিনি বিষয়ে অকণমান ডিটেইলছ জানো আহক। তো প্ৰথম ফ্ৰেণ্ডছ আমি যেতিয়া আমি পল্ট্ৰি ঘৰ এটা বনাওঁ তাৰ কাৰণে লেন্থটো যিটো হ'ব সেইটো টোটেলি আপোনাৰ ওপৰত ডিপেণ্ড কৰে যে আমি কিমান দীঘলীয়া আমি ফাৰ্মখন বনাব বিচাৰোঁ। তাত মাটিডোখৰ যিমান দীঘল সিমানো বনাব পাৰে বা আপোনাৰ ৰিকুৱাৰমেণ্টৰ হিচাপে আপুনি লেন্থটো আপুনি ডিচাইড কৰিব পাৰে প্ৰথম কথা। 2 নম্বৰতে আমাৰ ফাৰ্মখনৰ বহলটো যিটো হয় সেইটো 20 পৰা 22 ফুটতকৈ আপোনাৰ বেছি হ'ব নালাগে। কিয়নো যদি আমাৰ ফাৰ্মখন 20 পৰা 22 ফুটতকৈ বেছি হয় তাৰ ভিতৰত যিটো গেছ উৎপন্ন হয় এমনিয়া গেছ যিটো উৎপন্ন হয় সেইটো ইজিলি আমাৰ ফাৰ্মখনৰ পৰা আপোনাৰ ওলাই যাব নোৱাৰে। সেইটো কাৰণে আমাৰ যিটো উইথ আছে বা যিটো বহল হয় ফাৰ্মখনৰ বহলতাটো আপোনাৰ 20 পৰা 22 ফুটতকৈ আপোনাৰ বেছি হ'ব নালাগে। 3 নম্বৰতে আমাৰ ফাৰ্মখনৰ যিটো হাইট আছে সেই হাইটটো আপোনাৰ 10 পৰা 12 ফুট হ'ব লাগে যাতে আমাৰ যিটো গেছ এমনিয়া গেছ আপোনাৰ ফৰ্ম হৈছে সেইটো আমাৰ ইজিলি আমাৰ ফাৰ্মখনৰ পৰা ওলাই যাতে যাব পাৰে। আৰু যদি কিবা কাৰণত আমাৰ ফাৰ্মখনৰ বহলটো আমি বেছি কৰিবলগীয়া হয় তেনেহ'লে আমি এই বস্তুটো ধ্যান দিব লাগিব যে আমাৰ ওপৰৰ যিটো ফাৰ্ম আছে সেইখন
আসাম টাইপ যিটো আমি কওঁ আসাম টাইপৰ হ'ব লাগিব বা যাত মুধচ থকা আপোনাৰ হ'ব লাগিব য'ত নেকি আমাৰ গেছটো তলত যদি আমাৰ বিল্ট হয় সি ওপৰলৈ গৈ আমাৰ ৰুফত আপোনাৰ টাচ কৰি সি যাতে আকৌ পেৰেলেলি আমাৰ যিটো ৰুফ আছে ৰুফটো লগাই দি আপোনাৰ ওলাই গুচি যাব পাৰে বা আমাৰ ভেন্টিলেশ্যনৰ থ্ৰুৱে যাতে ই ওলাই যাব পাৰে তো সেইটো কাৰণে আমি গুৰুত্ব দিব লাগিব সেইটো কাৰণে আমাৰ যদি আমাৰ 22 ফুটতকৈ আমাৰ বেছি ডাঙৰ হয় বহল হয় আমাৰ ফাৰ্মখন তেনেহ'লে আমাৰ যিটো মিটটো আছে মিটটো আমাৰ আসাম টাইপ বা মুধচ থকা আমাৰ কৰিব লাগিব যাতে যিটো আমাৰ এমনিয়া গেছ আমাৰ ফাৰ্মৰ ভিতৰত আমাৰ উৎপন্ন হৈছে সেই উৎপন্ন হোৱা এমনিয়া গেছটো ইজিলি ভেন্টিলেশ্যনৰ থ্ৰু আমাৰ ফাৰ্মৰ পৰা ওলাই যাব পাৰে 4 নম্বৰতে আমাৰ যিটো সাইড ৱালছ আছে বা যিটো সাইডৰ আমাৰ ৱালছৰ যিটো ব্যৱস্থা আছে সেই সাইডৰ ৱালটো আপোনাৰ 6 ফুটৰ পৰা 8 ফুটলৈকে আপুনি ৰাখিব পাৰে য'ত নেকি আপোনাৰ ভেন্টিলেশ্যনৰ সুবিধা থাকিব লাগিব আইডাৰ আপুনি বাঁহে যদি বনায় বাঁহৰ চিলিঙি বুলি যিটো কওঁ আপুনি সেইটো আপুনি প্ৰভাইড কৰিব পাৰিব নতুবা আমাৰ ৱায়াৰ ফেন্সেছ এইখিনি আমি যিটো আমি ফেন্সিং বুলি কওঁ ৱায়াৰ ফেন্সেছখিনি আপুনি ব্যৱহাৰ কৰিব পাৰে যাতে আমাৰ যিটো গেছেছ আছে সেইখিনি ইজিলি আমাৰ ফাৰ্মৰ পৰা ওলাই যাব পাৰে নেক্সটতে আমাৰ যিটো ফাৰ্মৰ ফ্ল'ৰিং আছে ফ্ল'ৰিংটো ইম্পৰ্টেণ্ট হয় যাতে আমি ফাৰ্মখন দীঘলীয়া সময়ৰ বাবে আমি কৰি থাকিব পাৰোঁ তো আমি প্ৰিফাৰ কৰোঁ যে আমাৰ যিটো ফাৰ্মৰ ফ্ল'ৰিংটো আছে ফ্ল'ৰিংটো কনক্ৰিট ফ্ল'ৰিং হওক যাতে আমাৰ যিটো লিটাৰ মেনেজমেণ্ট হয় লিটাৰ মেনেজমেণ্টত আমাৰ সহজ হয় যাতে আমি ইজিলি আমাৰ লিটাৰটো মেইনটেইন কৰিব পাৰোঁ কাৰণ যদি আমি মাটি ঘৰত যদি আমি কৰোঁ তাত বিভিন্ন ধৰণৰ বীজাণু আমাৰ মাটিত থাকি যোৱাৰ সম্ভাৱনা থাকি যায় যিটোৱে নেকি দীঘলীয়া সময়ত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ উৎপন্ন বা সৃষ্টি হ'ব ধৰে ফলত আমাৰ বিভিন্ন ধৰণৰ আমাৰ পলট্ৰিখিনিয়ে বেমাৰত ভুগিব পাৰে তো সেইটো কাৰণে আমি বেটাৰ আমি ছাজেষ্ট কৰোঁ যে আপোনালোকে এটা কনক্ৰিট ফ্ল'ৰিঙৰ ঘৰে যাতে বনায় যাতে কোনো ধৰণৰ আপোনাৰ অসুবিধা নহয় আৰু লিটাৰটো মেনেজমেণ্ট কৰোঁতে আমাৰ যাতে সহজ হয় নেক্সটতে আমাৰ সাইড ৱাল যিটো আছে সাইড ৱালৰ তলৰ ভাগত 1 ফুটৰ পৰা 1.5 ফুটৰ যিটো হাইট আছে সেইটো কনক্ৰিট হ'ব লাগে যাতে আমাৰ যিটো টেম্পাৰেচাৰ মেইনটেনেন্সৰ আমাৰ সহায় হয় আমাৰ ফাৰ্মখনৰ সাইড ৱালটো যদি সম্পূৰ্ণভাৱে খোলা থাকে তেনেহ'লে আমাৰ টেম্পাৰেচাৰ মেনেজমেণ্টত আমাৰ অসুবিধা হয় তো সেইটো কাৰণে আমাৰ যিটো সাইড ৱাল থাকে সাইড ৱালৰ তলৰ ভাগৰ 1 ফুটৰ পৰা 1.5 ফুট ভাগটো যিটো আছে সেইটো আমাৰ কনক্ৰিট হ'ব লাগে তাৰ ওপৰডোখৰ আমি ভেন্টিলেশ্যন কৰিব লাগিব আৰু ফাৰ্মখনৰ সোমোৱা যিটো দৰ্জা থাকে দৰ্জাখনৰ বহল আপোনাৰ 2.5 ফুট আৰু হাইটটো আপোনাৰ মিনিমাম 6 ফুট হোৱাৰ প্ৰয়োজন হয় আৰু ফাৰ্মখন যদি আমাৰ অলপ দ জেগাত হয় তেনেহ'লে আমাৰ তাত ফাউণ্ডেশ্যনৰ প্ৰয়োজন হ'ব য'ত নেকি আমি মাটিৰ পৰা অলপ গেপত এটলিষ্ট 1 ফুটৰ বা 1.5 ফুটৰ ওপৰত আমি ফাউণ্ডেশ্যন এটা বনাই আমি ফাৰ্মখন বনোৱাটো আমি চিন্তা কৰিব লাগিব কাৰণ যদি অলপ দমূৰীয়া জেগাত হয় তাত বিভিন্ন পানী জমা হোৱাৰ সম্ভাৱনা থাকি যায় ফলত আমাৰ ফাৰ্মখনত আপোনাৰ মইশ্চাৰ লেভেলটো বাঢ়ি গুচি যাব ফলত এমনিয়া আপোনাৰ প্ৰডাকশ্যন হ'ব আৰু এমনিয়া প্ৰডাকশ্যন হ'লে আপোনাৰ আকৌ ডিজিজেছ হোৱাৰ সম্ভাৱনা বাঢ়ি যাব তো সেইটো কাৰণে আমাৰ যিটো ফাউণ্ডেশ্যন আছে সেইটো অকণমান ওখ হ'ব লাগে সেইটো মাটিৰ ফাউণ্ডেশ্যনো হ'ব পাৰে নতুবা আপুনি পকাৰে ফাউণ্ডেশ্যনটো বনাই ল'ব পাৰে যিটো নেকি নৰ্মেল গ্ৰাউণ্ড লেভেলৰ পৰা আপোনাৰ 1 ফুটৰ পৰা 1.5 ফুট আপোনাৰ হাইটত হ'ব লাগে যাতে কোনো ধৰণৰ ৱাটাৰ লগিং বা পানী জমা হোৱাৰ সম্ভাৱনা নাথাকে এতিয়া ফ্ৰেণ্ডছ আপোনালোকে জানিব বিচাৰিব যে আমাৰ ঘৰটো যিটো বনালোঁ বা যিখন ফাৰ্ম বনালোঁ তাৰ ৰুফটো বা চালিখন কেনেকুৱা ধৰণৰ হ'ব লাগিব চ' ফ্ৰেণ্ডছ ৰুফৰ কাৰণে আমি বিভিন্ন ধৰণৰ মেটেৰিয়েল ইউজ কৰিব পাৰিম খেৰ ইউজ কৰিব পাৰিম নৰা ইউজ কৰিব পাৰিম বা আপোনাৰ টিং ইউজ কৰিব পাৰিম কিন্তু আমি এই বস্তু চাব লাগিব যে যি বস্তুৰে আমি মেটেৰিয়েল ইউজ নকৰোঁ কিয় আমি তাৰ ফাৰ্মৰ ভিতৰত যিটো টেম্পাৰেচাৰ আছে সেইটো যাতে আমি কমাই ৰাখিব পাৰোঁ যিটো নেচেচাৰী টেম্পাৰেচাৰ আছে সেইটো যাতে মেইনটেইন কৰিব পাৰোঁ তো এনেকুৱা বস্তু যদি আমি ব্যৱহাৰ কৰোঁ এনেকুৱা মেটেৰিয়েল ইউজ কৰোঁ যোনে বেড ইনচুলেটৰ হয় বা যোনে তাপটো নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা হয় তেনেকুৱা যদি আমি মেটেৰিয়েল ইউজ কৰিব পাৰোঁ ৰুফটপত তেতিয়া আমাৰ খুব ভাল হয় তো যদি ফ্ৰেণ্ডছ আমি টিং যদি ব্যৱহাৰ কৰোঁ তো আমি আমাৰ ফাৰ্মৰ ভিতৰত টেম্পাৰেচাৰটো ৰেগুলেট কৰি ৰাখিবৰ কাৰণে আমি তাত আকৌ চিলিঙৰ ব্যৱস্থা কৰিব লাগিব তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ মেটেৰিয়েল ইউজ কৰিব পাৰোঁ যেনেকৈ আপোনাৰ গানি ক্লথ ইউজ কৰিব পাৰোঁ বা থাৰ্মকল ইউজ কৰিব পাৰোঁ নতুবা কাৰ্টনছ ইউজ কৰিব পাৰোঁ কাগজৰ কাৰ্টনছ যি থাকে সেইখিনি আমি ব্যৱহাৰ কৰি আমাৰ টেম্পাৰেচাৰটো আমি মেইনটেইন কৰিব পাৰোঁ তো সেই বস্তুটো আমি গুৰুত্ব দিব লাগিব আৰু ফাৰ্ম এখন যেতিয়া আমি বনাওঁ তো আমি তাত কিমান কেপাচিটি ফাৰ্ম বনাম সেইটোৰ ওপৰত নিৰ্ধাৰিত কৰি আমি ফাৰ্মখনৰ আমাৰ চাইজ হ'ব লাগিব যদি আমি ব্ৰইলাৰৰ কাৰণে আমি ফাৰ্মটো ৰেডি কৰোঁ তেনেহ'লে এটা ব্ৰইলাৰ অনুপাতত কমচে কম 1 ফুটৰ পৰা 1.5 ফুটৰ আমি জেগা দিব লাগিব আৰু যদি আমি লেয়িঙৰ কাৰণে আমাৰ যদি ফাৰ্মখন ৰেডি কৰিছোঁ তো কুকুৰাজনীৰ অনুপাতত আপোনাৰ 2 ফুটলৈকে আপোনাৰ জেগা দিব লাগিব সেইটো অনুপাতত আপোনালোকে ফাৰ্মখন যিখন আছিলে বা ফাৰ্মৰ ঘৰটো যিটো আছে সেই ফাৰ্মটো কনষ্ট্ৰাক্ট কৰিব পাৰিব তো সিম্পল ক্যালকুলেশন আছে যদি আপোনাৰ ফাৰ্মখনত ধৰি লওক আপুনি 1000 কেপাচিটি কাৰণে আপুনি কৰিব বিচাৰিছে আৰু বয়লাৰ কৰিব বিচাৰিছে তেনেহ'লে আপুনি 1000 মাল্টিপ্লাই বাই 1.5 যদি আপুনি কৰি দিয়ে সেইটো টোটাল স্কয়াৰ ফুট আপোনাৰ ওলাব যিটো কেপাচিটি আপুনি বনাব লাগিব মিনিমাম 1000 কেপাচিটি আপুনি বয়লাৰ পুহিবৰ বাবে তো সেইখন হৈছে আমাৰ ফাৰ্মৰ সাইজ ফাৰ্মখন কনষ্ট্ৰাক্ট কৰোঁতে বা বনাওঁতে আমি আৰু এটা কথা গুৰুত্ব দিব লাগিব ফ্ৰেণ্ডছ যিটো নেকি আমাৰ অভাৰহেং বুলি কয় বা যিটো আউলা আছে সেইটো কমসে কম আপোনাৰ 3.5 ফুটৰ হ'ব লাগিব
কিয়নো যদি আমাৰ তাতকৈ যদি কম হয় তো বাৰিষা ছিজনত কি হ'ব পানীটো যিটো আছে পানী চিটিকনিটো আমাৰ ফাৰ্মৰ ভিতৰত গুচি আহিব ফলত আমাৰ যিটো লিটাৰ আছে লিটাৰটো আমাৰ তিতি যাব বা মইশ্চাৰ আহি যাব মানে লিটাৰটোত ফলত কি হ'ব আকৌ এমনিয়া গেছ ফৰ্ম হ'ব তো এমনিয়া গেছ ফৰ্ম হ'লে আকৌ আমাৰ ডিজিজ হোৱাৰ সম্ভাৱনা বাঢ়ি যাব সেইটো কাৰণে আমি কি কৰিব লাগিব যিটো আমাৰ অভাৰহেং বা যিটো আওলা আছে সেইটো আমি অলপ বেছিকৈ ৰাখিব লাগিব যাতে বাৰিষা ছিজনত সেই পানীটো বাৰিষা যিটো বৰষুণৰ পানীটো আমাৰ ফাৰ্মৰ ভিতৰত যাতে আহিব নোৱাৰে সেইটো কাৰণে আমাৰ যিটো অভাৰহেং বা আওলা যিটো আছে সেইটো আমি অলপ বেছিকৈ ৰাখিব লাগিব কমচে কম আমি 3.5 ফুট মানৰ আপোনাৰ আওলাটো বা অভাৰহেংটো আমি ৰাখিব লাগিব এতিয়া ফ্ৰেণ্ডছ ফাৰ্মখন বনোৱাৰ লগে লগে তাৰ লাইটিঙৰ কথা আহিব তো লাইটিং কৰোঁতে আমাৰ লাইটিঙৰ যিটো ব্যৱস্থা আছে সেইটো কৰোঁতে আমি কিছুমান কথা আমি গুৰুত্ব দিব লাগিব যদি আমি ফাৰ্মখনত আমাৰ ফ্ল'ৰেচেণ্ট লাইট ব্যৱহাৰ কৰোঁ মানে টিউব লাইটটো যদি আমি ইউজ কৰোঁ বা CFL বা LED লাইট ব্যৱহাৰ কৰোঁ তেনেহ'লে ফাৰ্মখনৰ ভিতৰত আপোনাৰ কমচে কম 15 ফুটৰ ডিষ্টেঞ্চত আমাৰ এটা বাল্ব আমাৰ হ'ব লাগিব আৰু যদি আমি নৰ্মেল আমাৰ যিটো ফিলামেণ্ট লাইটটো ইউজ কৰোঁ তেনেহ'লে আপোনাৰ 7 ফুটৰ পৰা 8 ফুটৰ ডিষ্টেঞ্চত আমাৰ এটা লাইট ব্যৱহাৰ কৰিব লাগিব যাতে প্ৰপাৰ লাইটিং আমাৰ ফাৰ্মখনত থাকে তো এতিয়া আমি গম পালোঁ ফ্ৰেণ্ডছ আমাৰ ঘৰটো কেনেকুৱা ধৰণৰ হ'ব লাগিব কি ধৰণৰ কথা আমি গুৰুত্ব দিব লাগিব তাৰ স্পেচিফিকেশ্যনছ কি ঘৰটো কিমান হাইট হ'ব লাগিব লেন্থ হ'ব লাগিব উইথ হ'ব লাগিব সেইখিনি কথা আমি গম পালোঁ তো ফ্ৰেণ্ডছ লাষ্টলি এই ভিডিঅ'টোত আমি এইখিনি কথা জানি লওঁ যে কি ধৰণৰ আমাৰ পল্ট্ৰি হাউচেছ থাকিব পাৰে বা আছে এতিয়া প্ৰথমতে ফ্ৰেণ্ডছ যিটো আমাৰ প্ৰথম পল্ট্ৰি হাউচ আছে সেইটো ব্ৰুডাৰ হাউচ বা চিক্স হাউচ বুলি কোৱা হয় যিটো য'ত নেকি আমাৰ পোৱালিটো এদিনৰ পৰা 8 সপ্তাহলৈকে আপোনাৰ পোৱালিটো ৰখা হয় 2 নম্বৰটো আমাৰ গ্ৰোৱাৰ হাউচ বুলি কোৱা হয় য'ত নেকি আপোনাৰ পোৱালিটো 8 সপ্তাহৰ পৰা আপোনাৰ 18 সপ্তাহলৈকে সেইটো ঘৰত ৰখা হয় 3 নম্বৰ যিটো ঘৰ আছে যেনেকৈ আপোনালোকে ফটোবোৰত দেখিব পাইছে 3 নম্বৰ ঘৰটো যিটো আছে সেইটো ব্ৰুডাৰ কাম গ্ৰোৱাৰ হাউচ বুলি কয় য'ত নেকি এদিনৰ পৰা আপোনাৰ 18 সপ্তাহলৈকে আপোনাৰ পোৱালিটো সেইটো ঘৰৰ ভিতৰত আমি গ্ৰ' কৰিবলৈ বা ডাঙৰ কৰিবলৈ ৰখা হয় 4 নম্বৰতে যিটো ঘৰ আছে সেই ঘৰটোক আপোনাৰ লেয়াৰ হাউচ বুলি কোৱা হয় য'ত নেকি আপোনাৰ 18 সপ্তাহৰ পৰা 72 সপ্তাহলৈকে 18 উইকছ টু 72 উইকছলৈকে আমি তাত পল্ট্ৰিখিনি ৰাখোঁ তাৰপিছত আছে আমাৰ ব্ৰইলাৰ হাউচ য'ত নেকি আমি আমাৰ ব্ৰইলাৰ ফাৰ্মিঙৰ কাৰণে আমি যিটো ঘৰ ব্যৱহাৰ কৰোঁ সেইটো ব্ৰইলাৰ হাউচ বুলি কোৱা হয় তাত আমাৰ এদিনৰ পৰা আপোনাৰ 6 সপ্তাহলৈকে আমাৰ পোৱালিখিনি ৰখা হয় যেতিয়ালৈকে মেচিউৰ নহয় আমাৰ পোৱালিখিনি তেতিয়া বাৰ্ডখিনি ৰখা হয় তাত তাৰপিছত আছে আমাৰ ব্ৰিডাৰ হাউচ য'ত নেকি আমাৰ ব্ৰিডিঙৰ কাৰণে পেৰেণ্ট ষ্টকৰ বাৰ্ডছখিনি আমাৰ ৰখা হয় এটা পাৰ্টিকুলাৰ প্ৰপ'ৰ্শ্যনত আপোনাৰ সেই ফাৰ্মখনৰ এটা পাৰ্টিকুলাৰ প্ৰপ'ৰ্শ্যনত আমাৰ যিখিনি পেৰেণ্টছ আছে মেল ইজ টু ফিমেল ৰেচিঅ'ত আপোনাৰ ৰখা যায় নৰ্মেলি আপোনাৰ 1:3 ৰেচিঅ' বা 1:5 ৰেচিঅ'ত আমাৰ ব্ৰিডাৰ হাউচত আমাৰ যিটো পেৰেণ্ট ষ্টক আছে সেইটো ৰখা হয় এতিয়া ফ্ৰেণ্ডছ আপোনালোকে জানিব বিচাৰিব যে 1:3 ৰেচিঅ' বা 1:5 ৰেচিঅ'নো কি ৰেচিঅ' বা কি অনুপাতত এইটো ৰখা হয় তো 1:3 ৰেচিঅ' মানে মই এইটো বুজাব খুজিছোঁ যে আমাৰ যদি এটা মতা কুকুৰা থাকে তেনেহ'লে তাৰ লগত 3জনী মাইকী কুকুৰা আপোনাৰ ৰখা হয় তো ব্ৰিডাৰ হাউচটোত এটা সেই পাৰ্টিকুলাৰ প্ৰপ'ৰ্শ্যনত আপোনাৰ পেৰেণ্ট ষ্টকৰ বাৰ্ডছখিনি ৰখা হয় লাষ্ট বাট নট দ্য লিষ্ট আমাৰ যিটো পল্ট্ৰি হাউচ আছে সেইটো এনভাইৰমেণ্টেল কণ্ট্ৰল হাউচ হয় য'ত নেকি আমাৰ কৃত্ৰিমভাৱে আমাৰ যিটো তাৰ পৰিৱেশ আছে পৰিৱেশটো কণ্ট্ৰল কৰা হয় আৰু সেইটো কৰিবৰ বাবে আমাৰ তাত ডাঙৰ এক্সজষ্ট ফেন লাগি থাকে যাতে আমাৰ তাৰ ভিতৰৰ যিটো এমনিয়া গেছ আছে সেইটো এক্সজষ্ট ফেনৰ থ্ৰু আমি উলিয়াই পঠিয়াব পাৰোঁ আৰু যাতে তাত এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ আমি মেইনটেইন কৰিব পাৰোঁ চ' এইখিনিয়ে আছিলে আমাৰ প্ৰথম ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব যদি কিবা আপোনালোকৰ প্ৰশ্ন থাকে তেতিয়া আপোনালোকে তলত কমেণ্ট কৰিব যাতে আমি সেই ভুলখিনি শুধৰাই যাতে আমি আগবাঢ়ি যাব পাৰোঁ আৰু এই ভিডিঅ'টোৰ পাছতে আমি আমাৰ ছেকেণ্ড পাৰ্টটো আপলোড কৰিম আৰু ছেকেণ্ড পাৰ্টত আমি পল্ট্ৰি হাউচৰ লাভ আৰু লোকচানসমূহ সকলোখিনি আমি ডিছকাশ্যন কৰিম আৰু সেই ভিডিঅ'টো বিৰাটেই ইম্পৰ্টেণ্ট কিয়নো আমি কোনটো ঘৰ কিয় বনাব লাগিব আৰু কি ফাৰ্মিঙৰ কাৰণে কি ঘৰ আমাৰ প্ৰয়োজন হ'ব সেইখিনি বিষয়ে সকলোখিনি কথা আমি সেই ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিছোঁ তো আপোনালোকে সেই ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ তো সকলোখিনি ইনফৰ্মেশ্যন আমাৰ ডেছক্ৰিপশ্যন বক্সত আছে যদি আপোনালোক কিবা জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ লিংক আছে আমাৰ ৱেবছাইটৰ লিংক আছে আপোনালোকে যদি কিবা জানিব লগা থাকে তেনেহ'লে আপোনালোকে আমাৰ ৱেবছাইটত গৈ আমাক মেইল কৰিব পাৰিব ধন্যবাদ